ফ্ৰেন্ড, যিটো মানে ব্লগৰ এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে মই মাইনাই পুনৰ পৰা স্বাগতম জনাইছোঁ। আৰু এয়া পুৰা সাজি কাচি আছোঁ, পূজা চামগৈ এতিয়া। আজিখন নৱমী পূজা, ভাবিলোঁ আপোনালোককো দেখাওঁ পূজা। তাকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰম্ভণিৰ পৰা লাষ্টলৈকে। হয় ফ্ৰেণ্ড, আমি পূজা চাবলৈ আহি আছোঁ। আহি এতিয়া কামপুৰ পাইছোঁহি। এয়া মানুহজনী ল'ৰাটো জলদি আজি তামাম মানুহ আহিছে ইয়াত, বহুত মানুহ আহিছে আজি চাবলৈ দশমীৰ দিন। কি ল'বা? কি লাগে বোলে? কাৰণ আমাৰ দোকানে লৈ লোৱা আজি য'ত লাগে। এইকেইজন গোসাঁনী ফ্ৰেণ্ড নেকি? অ' এজনী হিয়া ফ্ৰেণ্ড। আয়ু ফ্ৰেণ্ড কোনটো? তোমাৰ ফ্ৰেণ্ড নাই? তুমি মেহেন্দি লগাইছা? এৰুৱাই দিলা। পূজা চেজা ভাগ লাগি গৈছে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ, যামগৈ আৰু কিবা এটা খাই বৈ পেলাই যামগৈ আৰু। আমাৰ গোসাঁনী ভোক লাগিছেনে নাই বোলে? কিমান পাণ বায়ু চলি গৈছে। হাই ফ্ৰেণ্ড, পূজা চাই আমি আহিলোঁ। আহি জাষ্ট ঘৰ সোমালোহি। ঘৰ সোমাই ভাবিছোঁ আপোনালোকক পূজাৰ সকলোকে শুভেচ্ছাটো দি ব্লগটোৰ পৰা বিদায় লওঁ। আজিলৈ সকলোকে আমাৰ জিন্তু মাইনাৰ তৰফৰ পৰা বাই বাই।